আপোনালোকে কয় যে গৰাখহনীয়াৰ কথা কৈছে, আজিৰ তাৰিখলৈকে আমি কোনেও কোৱা শুনি নাপালো যে জাঁজি নৈখনৰ গতিপথটো আমি অধ্যয়ন কৰিছো। আপোনালোকে কৈছে কাৱৈ মাৰি আমি টোপনিয়াই থকা প্ৰতিনিধি আমাক নালাগে, আমি তেওঁলোকক সক্ষম মানুহ বিচাৰিছো। এইটো কোনো আক্ষেপ কৰিব নালাগে, মই কোনো ৰাজনৈতিক দলৰ নহয়, মই নিৰপেক্ষভাৱে ক'ব বিচাৰিছো আমাৰ সমস্যাসমূহ যাতে বিধানসভাৰ মজিয়াত উপস্থাপন হয়। গতিকে মই দুটা কথা বিচাৰিছো, এটা হ'ল সামাজিক উন্নয়নৰ লগতে অৰ্থনৈতিক উন্নয়ন, সম্পদসমূহৰ সঠিক ব্যৱহাৰ, যুৱক যুৱতীসকলৰ আত্মনিয়ন্ত্ৰণৰ কাৰণে আত্মনিৰ্ভৰৰ কাৰণে তেনেকুৱা ধৰণৰ পৰিকাঠামো ইনফ্ৰাষ্ট্ৰাকচাৰ তৈয়াৰ কৰক। তাৰ উপৰিও লগতে বিধানসভাৰ সমস্যা অপকৰণ কৰাৰ পৰিৱৰ্তে তেওঁ টোপনিয়াই আছিল, তেওঁ টোপনিয়াই থকা এটা ভাল কৰিছিল। এই কেনেকৈ নেতৃত্ব প্ৰদান কৰিব, তেওঁ কেনেকৈ পক্ষ বুলি কৈছো, যিহেতু তেখেত আমাৰ বিধায়িকা। নতুন চৰকাৰে বিজেপি পৰিৱৰ্তন অনাৰ নামত সূতা কম্বল নিবিলাও বুলি কৈছিল। পৰৱৰ্তী সময়ত দেখা গ'ল সূতা কম্বলৰ ৰাজনীতিয়ে চলি থাকিল, হিতাধিকাৰী সৃষ্টি হৈ থাকিল। আৰু আমি যি পাব লাগিছিল, যিকেইটা সমস্যাৰ কথা কৈছিলোঁ আমি তিয়কৰ, সেই সমস্যাকেইটা কিন্তু আজিও সমস্যা হৈ থাকিল। মই প্ৰতিনিধিগৰাকীক কৈছো, ৰাইজৰ প্ৰশ্নৰ তেওঁ উত্তৰ দিব লাগিব। এগৰাকী জনপ্ৰতিনিধি আৰু আমাৰ এই অনুষ্ঠানটো এটা জনসম্পৰ্ক ৰক্ষাৰ কাৰণে আগবাঢ়ি যোৱা এটা অনুষ্ঠান। দুৰ্ভাগ্যৰ কথা, আজি আপোনালোকৰ আগত আমি ৰাজহুৱাকৈ ক'ব লগা হৈছে যে যোৱা 5টা বছৰত তিয়ক বিধানসভাৰ পৰা আমাৰ জনপ্ৰতিনিধি হৈ যোৱা বিধায়িকাগৰাকীয়ে আমাক তিয়ক প্ৰেছ ক্লাবলৈ কোনো ধৰণৰ আনুষ্ঠানিক সহযোগিতা বিচৰা নাছিল। 5 বছৰ হৈ গ'ল। আমি এনেধৰণে ভৱিষ্যতে নিবিচাৰো। পুনৰবাৰ যিগৰাকী প্ৰাৰ্থী হয় আমি তেখেতসকলৰ পৰা এনেকুৱা ধৰণৰ সম্পৰ্ক বিচাৰিম, যিটো সম্পৰ্ক বিধায়কগৰাকী জনতাৰ বুজিবলৈ সহজ হয়, তেনেকুৱা ধৰণৰ আমি এটা সম্পৰ্ক বিচাৰো। যে কি নহওক, আজি সমস্যা সম্পৰ্কত আলোচনা হৈছে। এই সমস্যা সম্পৰ্কত আলোচনা সময়ত শেহতীয়াকৈ ৰাইজে এটা সিদ্ধান্ত আমাৰ আগত দাঙি ধৰিছে। আমি দেখিছো বিভিন্নজনে জনাইছে যে দল মত নিৰ্বিশেষে এজন ভাল প্ৰতিনিধি বিধানসভালৈ পঠিয়াব লাগে। ভালদৰে আপোনালোকে বিচাৰ কৰিব। আগত আছিল দল বৰ্জনৰ কথা ওলাইছিল এসময়ত, এই বছৰ নহয় কিন্তু 2021 চনৰ নিৰ্বাচনত দলৰ কথা ৰাইজে কোৱা নাই, ভাল প্ৰাৰ্থীৰ কথাহে কৈছে। আজি কিন্তু দুৰ্ভাগ্যৰ কথা, আজি যিগৰাকী অগপৰ প্ৰতিনিধি এগৰাকীয়ে এই কথাটো জনাবলৈ তিয়কৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে কংগ্ৰেছ। আপোনালোকে বিচাৰ কৰিব, কংগ্ৰেছ দল নে আমাৰ পেটৰ ভোট, এইটো আপোনালোকে বিচাৰ কৰিব। কিন্তু ৰাইজৰ কথা হ'ল যে এজন ভাল প্ৰতিনিধি বিধানসভাত প্ৰয়োজন, বিশেষ নকওঁ। এইখিনিকে কৈ মোৰ চমু বক্তব্য সামৰিছো।